ফাৰ্ষ্টতে জোলৰ লগত অলপমান সানি খাই চাওঁ। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আজি আমি গাহৰি বনাম বুলি ভাবিছোঁ। তেন্তে অলপ বজাৰৰ পৰা আহোঁ আৰু ভিডিঅ'টো এয়াই হৈছে আমাৰ গুৰেশ্বৰ বিখ্যাত। বিট কি দাম দিছা? বিট বিট কি দাম? আধা কিলো 30 দিছোঁ না? আধা কিলো ব্ৰকলি দিছোঁ না তাক? ইয়াতে গাহৰি বিক্ৰী কৰি আছে। মই সুধিলোঁ ক'ৰবাত 150 টকা কিলো, ক'ৰবাত 300 টকা কিলো। পিছত গম পালোঁ 150 টকা গাহৰিটো মাইকী গাহৰি আৰু 300 টকা গাহৰিটো মতা গাহৰি। পিছত 300 টকা গাহৰিটোকে ল'লোঁ, তাৰ পৰা আধা কিলো। বন্ধুসকল, আজিৰ ৰেচিপিটোৰ কাৰণে লৈছোঁ এয়া লাই শাক লৈছোঁ, আলু, পিঁয়াজ আৰু এয়া জাব্ৰাং আৰু জালুক। আৰু ইয়াতে আছে গাহৰি মাংস 500 গ্ৰাম। আৰু এইপিনে আমি ধুনীয়াকৈ আদা, নহৰু, গোটা জিৰা আৰু কেঁচা জলকীয়া মিক্সিত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। আমি মাংসখিনি খৰিত বনাম। ধুনীয়াকৈ জুই ওলাইছে। কেৰাহী গৰম হৈ গৈছে। এতিয়া অলপমান তেল দিম, একেবাৰে অলপ তেল দিম, বেছি নহয়। প্ৰথমে মাংসৰ তেলখিনি ইয়াতে দি দিছোঁ। ইয়াৰ পৰা তেল ওলাব। তাৰমানে গাহৰি মাংসৰ পৰাই কি হয়, চৰ্বিটোৰ পৰাই তেল ওলায়। দেখিছে নহয় কি ধুনীয়াকৈ তেলবিলাক ওলাই আহিছে। জাব্ৰাং আৰু জালুক ইয়াতে দি দিছে চাইডত, আৰু পিঁয়াজ। পিঁয়াজখিনি অলপ ৰঙচুৱা পৰাৰ লগে লগে মাংসখিনি দি দিব ইয়াতে।
এতিয়া নিমখ চাৰি চাৰি দি দিব। নিমখটো সোৱাদ অনুসৰি, এতিয়া হালধি, দেখিছে কি ধুনীয়াকৈ তেল ওলাই গৈছে, কিমানখিনি তেল ওলাল। এয়া আদা নহৰুখিনি দি দিছে ইয়াতে বটাহি। আদা নহৰুটো দিয়াৰ লগে লগে এটা বেলেগ ধুনীয়া গোন্ধ আহে। গোন্ধটো একদম ধুনীয়া একদম। এতিয়া আলুখিনি দিব টাইম হৈ গৈছে। কণ্টেইনাৰটোত লাগি থকা মছলাখিনি পানী অলপ দি কেনে ইয়াতে দি দিম। এইবাৰ মিনিমাম 10 মিনিট ঢাকি ৰাখিম। এতিয়া ঢাকনিখন গুচাব পৰা হৈ গৈছে। এতিয়া পানী দিয়াখিনি পানী পুৰা একদম নোহোৱা হৈ গৈছে। গাহৰি মাংসত অলপ অলপ পানী দি 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 বহুত সময় ভাজি থাকিব লাগে। মিনিমাম ধৰক 1 ঘণ্টাৰ বেছি আপুনি পানী দি আৰু ভাজি আৰু এবাৰ পানী দি এনেকৈ ভাজি থাকিব লাগে। ইয়াৰ পিছত আৰু এবাৰ পানী দিয়া হ'ব। এইবাৰ আৰু অলপ পানী দি দিছে। এইখিনি পানী মোটামুটি অলপ নোহোৱা হোৱালৈকে ভাজি থাকিব লাগিব। লাহেকে পানীখিনিও অলপ কমি গৈছে আৰু ধুনীয়া উতলি আছে। এতিয়া লাই শাকখিনি ইয়াতে দি দিব।
বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, তেতিয়াহ'লে নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু লগতে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব নাপাহৰিব। এতিয়া 10 মিনিট আকৌ ঢাকি ৰাখিম। এতিয়া ঢাকনিখন গুচাই চাওঁ। দেখিছে মাংসটো এতিয়া হৈ গৈছে ধুনীয়াকে, মোটামুটি হৈছে আৰু। এইবাৰ লাষ্ট বাৰৰ বাবে পানী দি দিছে, ইয়াৰ পিছত হৈ যাব আৰু। বন্ধুসকল, আমাৰ মাংস ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকে হৈ গৈছে মাংসটো। এয়া দেখিছেনে কি ধুনীয়া চামনি পৰি গৈছে মাংসটোত। ৱাও। বন্ধুসকল, এতিয়া আমাৰ হৈ গ'ল, ভাতটো খাব লৈছোঁ এতিয়া। মাংসটো দেখিছে নহয় কি ধুনীয়া একদম গ্ৰেভি। আৰু ইয়াতে লৈছোঁ মাংস পোৰা আৰু বিটৰ চাটনি আৰু নেমু। ফাৰ্ষ্টতে জোলৰ লগত অলপমান সানি খাই চাওঁ।